হিন্দু মুছলিম কৰি থকা আমাৰ অসমীয়াসকলক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই যে আপোনালোকে কৈছে হিন্দুসকলক সুৰক্ষা দিছে আৰু মুছলিমসকলক উলিয়াই খেদাইছে। আপোনালোকে হয়তো চাগিলে পাহৰি গ'ল কাৰ কথা, কিয় আহিছিলে আৰু কাৰ উদ্দেশ্য কি, সেয়া হয়তো আপোনালোকে পাহৰি গ'ল আপোনালোকে যে কাৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ, কাৰ কাৰণে যে বহুত আমাৰ অসমৰ ল'ৰা ছোৱালী মৰি গৈছিলে, শ্বহীদ হৈছিলে কাত, আৰু সেই কিয় আনিছিলে, কোনে আনিছিলে, সেইটো চাগিলে আপোনালোকে হয়তো পাহৰি গ'ল। আজি মই আকৌ কৈছোঁ, আপোনালোকক পুনৰবাৰ কৈছোঁ, যদি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনায় তেতিয়া আপোনালোকে মনত ৰাখিব অহা 5 বছৰত আকৌ আনিব, এইবাৰ বিদেশীক 2025 চনলৈকে নাগৰিকত্ব দিব, সেই কথাটো কিন্তু মনত ৰাখিব। আৰু আজি আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে, বিজেপিক নিৰ্বাচন কৰে, তেতিয়া আকৌ আহিব, সেইটো মই আজিয়ে কৈছোঁ। আপোনালোকে হয় নে নহয় মোক ক'ব, আকৌ আহিব। এইবাৰ তেখেতলোকে 2025 চনলৈকে যিবিলাক মুছলিম আহিছিলে সেইসকলক নাগৰিকত্ব দিব। হিন্দু মুছলিম কৰি থকাসকলক কৈছোঁ, কিমানজন মুছলিমক বাংলাদেশীক ইয়াৰ পৰা ঘূৰাই পঠালে তাৰ যদি তথ্য দিব পাৰে কমেণ্টত দিব এবাৰ। ধন্যবাদ।